নমস্কাৰ বন্ধু বান্ধৱী সব বিডি ব্লগছৰ অন্য এটি ভিডিঅ'লৈ মই বিপাক্ষী আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু ময়ো যিহেতু ভালে আছোঁ, গতিকে আজি অন্য এটি ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ লগতে মোৰ নতুন চেনেলটি ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। গৰম বহুত, তাৰ মাজতে ওলালোঁ আমি এঠাইলৈ যাম বুলি। ক'ত যাম, কেনেকৈ যাম আপোনালোকক দেখাম। আৰু ইমান ৰ'দ, ইমান গৰম, তাতে যাব লগা হৈছে, নগ'লে নহয়। গতিকে ভিডিঅ'টো শেষলৈ চাই থাকিব, তেতিয়া গম পাব ক'লৈ গৈছিলোঁ। আৰু এতিয়া আহি পেলাই আমি ৰৈ আছোঁ এঠাইত, মানে ভণ্টি যাব আমাৰ মামা ছোৱালী, আৰু সেই চাহ লৈ পেলাই এইখিনিতে ৰৈ আছোঁ। আৰু গোটেইখন ৰ'দেই ৰ'দ, ৰ'বলৈ মানে জেগা নাইকিয়া। যাওঁ লগ পামগৈ, চাই থাকিব ভিডিঅ'টো। আমাৰ বাইদেউ ওলাই আহিছে এতিয়া। আমলৈ বান্ধিছে, গৰম যিহেতু বহুত। এয়া জোন হৈ আছে, এয়া ৰেডি হৈছে গৰমতে। দেখিছে কিমান ৰ'দ। আচলতে বিয়া এখন আছে আমাৰ সকলোৰে। ৰাতিপুৱা 7টাৰ পৰা ওলাই এতিয়াহে যাবলৈ পাৰিছে। আৰু মইনা ক'ত যাবা? এয়া ছাতি লৈছোঁ, ৰ'দত বৰষুণ পৰিব পাৰে। বৰষুণৰ ৰ'দ দিব, গতিকে এই গৰমখনত আৰু আমি ৰাতিপুৱাৰ পৰা ওলাই আছোঁ। গাড়ী বেয়া হ'ল, এতিয়া আমি 12টা বাজি পিছত ওলাইছোঁ, 1টা বাজিব হ'ল। এয়া আমি আহি ৰৈ আছিলোঁ যে, এয়া দেখিছে আহিছে মামা মামী আৰু আহি আছে, চব একেলগে যামগৈ। আৰু ৰৈ আছোঁ চাহ লৈ পেলাই চব। মানে ভাল লাগিছে ন চাহখিনি? ভাল লাগিছে জেগাখিনি? জেগাখিনি বহুত ধুনীয়া লাগে। সেইখিনি আমি সদায় ৰাস্তা দি আহিছোঁ, এই ৰাস্তাটো বহুত ভাল লাগে। আৰু বহুত গৰম যিহেতু, গতিকে চাহ লৈ এইখিনিতে ৰৈ আছোঁ। এইটো মন্দিৰ, এইখিনি কলাই খোৱা বুলি কয়। দেখিছে কিমান ৰ'দ। ৰ'দকো ৰ'দ নবুলি, গৰমকো গৰম নবুলি বোলে। আহিছিলোঁ আমি মা ঘৰলৈ, লেচু আমাৰ ঘৰৰ আই। হেল্ল' কৈ দিয়ক, হেল্ল' বুলি কওক। হেল্ল' লেচু দি আছে, লেচু কি খাইছা? ৰ'দতে আহিলা ন লেচু খাব? লেচু বাহক। গামোচাজনী খাবই লৈছো। এটা সিফালে পালেগৈ, এটা সিহঁতৰ ঘৰ পালেগৈ। কেয়া পৰিলেগৈ? মৰে পৰিলে, মোৰ বাহুতে এটা পৰিছে। আমি আহি পালোহি মা ঘৰ। দেখিছো এতিয়া আমি সকলোৱে আজৰি হৈ লৈ গা পা ধুই ধুনীয়াকৈ বিয়ালৈ যাবলৈ ওলাইছোঁ। আৰু মোৰ হাজবেণ্ডে ভিডিঅ' ফোন কৰি দিছে, আৰু এয়া আমি ৰেডি হৈ আছোঁ। কেনেকুৱা লাগিছে মোক ক'ব, যিহেতু বিয়ালৈ যাওঁ গতিকে অলপ মেকআপ চেকআপ কৰি লৈছোঁ আৰু বেছিকৈ নহয় বাৰু। কেনেকুৱা লাগিছে কমেণ্ট বক্সত জনাব। আমি আহি এতিয়া বিয়াৰ ঘৰত উপস্থিত। বিয়াঘৰ পৰিৱেশ আছে, পিছত দেখা দিম বাৰু। আহি পাইছোঁ আমি। এয়া আমি একেবাৰে বেনৰ নিচেই কাষতে বহি আছোঁ। সাতখন আঠখন নাচোঁ। অলপ পিছত হয়তো নাচিবও পাৰোঁ, ভিডিঅ'টো বনাম বাৰু। কইনা ইয়াতে বহি আছে, আৰু কইনা এবাৰ মাত লগাই আহিলোঁ, আকৌ মাত লগাব বোলে। বহি আছে। আমি এতিয়া ফটো উঠিম বুলি ভাবিছোঁ। আমি এতিয়া বহিলোহি ৰিচিপশ্যনত, যিহেতু বিয়া ঘৰত ৰিচিপশ্যনত আহিবই লাগিব আৰু খোৱা মেইন যিহেতু, গতিকে এতিয়া আমি ৰিচিপশ্যনত গোটেইকেইজনে বহি লৈ এতিয়া খাবলৈ লৈছোঁ। এয়া হাজবেণ্ডে গাত তত নাই, খোৱাতহে ব্যস্ত। আৰু এইপিনে মই ভিডিঅ' কৰি আছোঁ, আৰু এয়া দেখিছে আইটেম আৰু কিবা কিবি আছে, আহি আছে, লাহে লাহে দি আছে। ভণ্টি
এতিয়া আমি ভাত পানী খাই কৈ আকৌ তললৈ আহিলোঁ তলত মানে আমাৰ মামাহঁতৰ ঘৰটো বনাই আছিল যিহেতু তাতে ৰিচিপশ্যনৰ চিষ্টেম কৰিছে ইয়াৰ ওপৰত আমি তেনেকৈ মানে ভাত খাই আহিলোঁ আহি এতিয়া তলত পাণ এখন খাম পাণখন খাই কৰি এতিয়া আকৌ কইনা য'ত বহাই থৈছে মানে কইনা য'ত ৰাখিছে তাতে আমি যাম গৈ আপোনালোকক দেখাম পৰিৱেশ এয়া চাওক কইনা থকা ঠাইখিনিৰ পৰিৱেশ মানে কি চবেই উখল মাখল পৰিৱেশ বেনৰ চেউত চবেই নাচি আছে ভালো লাগিছে সকলোৱে নাচি থকা মাজত আকৌ কইনাৰ মাক দেউতাকেও ধুনীয়াকৈ নাচি আছে কাৰণ ছোৱালীৰ বিয়া মানে কি তুলনি বিয়া আচলতে ডাঙৰ বৰ বিয়া নহয় দেখিছে আপোনালোকে বিয়াত থাকিম বুলি গ'লো নোৱাৰিলোঁ হাজবেণ্ডৰ মানে কি চাকৰি সূত্ৰে যিহেতু বাহিৰত থাকে গতিকে এতিয়া মাতি দিলে গতিকে গুচি আহিলোঁ মনটো ইমান ভাল নহয় তথাপিতো এতিয়া যাবতো লাগিবই যিহেতু চৰকাৰী চাকৰি আমাৰো কথা এটা আছে গতিকে বিয়াৰ পৰা আহিলোঁ যদি আজি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে আকৌ এবাৰ কৈছোঁ লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে